Hi everyone, welcome back to my YouTube channel. আজি মই আপোনালোকক দেখাম আমাৰ হাৰমতিৰ মেৰবিলত আমাৰ ইয়াত খেতি কেনেদৰে হয় আপোনালোকক দেখুৱাম বুলি ভাবিলো। গতিকে আহক আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এটাও আমি কবিৰ বাগানত পাই গ'লোহি আৰু সবফালে মানে কবিৰ খেতি আৰু এয়া পানী দি আছে। একচুৱেলি মই চব্জি কেইটামান ঘৰত খাবৰ কাৰণে নিম বুলি ভাবিছিলোঁ আৰু মনতে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰি দিওঁ। এই চাওক গ্ৰীণ কবি। এয়া চাওক আমি এতিয়া বিলাহী খেতি পালোহি আৰু এয়া বিলাহী ভালকৈ পকাই নাই। আমি এতিয়া খাবৰ কাৰণে বিলাহী কেইটামান ছিঙি আৰু এয়া চাওক আমাৰ খুৰীয়ে বিলাহী ছিঙি আছে আৰু এয়া আলু খেতি আৰু এয়া ৰঙালাও খেতি। একচুৱেলি ইয়াত সকলো শাক পাচলি কৰা হয় আৰু এয়া আমাৰ খুৰীয়ে বন্ধাকবি কাটি আছে আৰু এই চাওক দুটা ফুলকবি দিছে খাবৰ কাৰণে। আৰু এতিয়া আমি ঘৰলৈ যাওঁ। খেতিত বকুলি জলকীয়া এইটো ছিজনত মানে ইয়াত সকলোবোৰ খেতিয়ে হয়, সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে।